খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চিকেন কাৰী ৰেচিপি। আপোনালোকৰ যদি মোৰ সহজ পদ্ধতিৰ ৰেচিপিসমূহ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। চিকেন কাৰী বনাবৰ বাবে মই লৈছোঁ চিকেন প্ৰায় আধা কেজি। মাংসখিনি মই ভালদৰে ধুই লৈছোঁ। ইয়াৰ পাছতে লৈছোঁ মই বিলাহী 2টা, এটা মিডিয়াম সাইজৰ পিঁয়াজ, এটা ডাঙৰ আলু, এটা সৰু আলু আৰু অলপমান জলকীয়া আপোনালোকে নিজৰ জোখাৰে দিব পাৰে। এতিয়া মই বিলাহী, পিঁয়াজ আৰু জলকীয়া এই গোটেই তিনিওটা মিক্সিত দি ল'ম। ইয়াৰ পিছতে মই আলু 2টা সৰুকৈ নিজৰ জোখাৰে কাটি ল'ম। এতিয়া মই গেছটো অন কৰিম আৰু গেছত কেৰাহীখন পাতি দিম। ইয়াত মই 3 পৰা 4 চামুচ মিঠাতেল দি ল'ম। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত যিখিনি আলু মই সৰুকৈ কাটি ৰাখিছিলোঁ সেইখিনি ইয়াত ভালদৰে ফ্ৰাই কৰি ল'ম। আলুখিনি ভালদৰে ফ্ৰাই হোৱাৰ পাছত মই এখন প্লেটত তেলৰ পৰা টুকি এক্সট্ৰাকৈ ৰাখি ল'ম। এইখিনি তেলত মই আলুখিনি ফ্ৰাই কৰিছিলোঁ তাত মই বিলাহী, জলকীয়া আৰু পিঁয়াজৰ পিউৰিখিনি ঢালি দিম। কণ্টিনিউকৈ এইখিনি লৰাই থাকিব আৰু গেছৰ ফ্লেমটো ল' কৰি দিব। ইয়াৰ পিছতে মই দিম আদা ৰচুন 1 চামুচ আৰু লগতে দিম এচামুচ হালধি পাউডাৰ। 2-3 ছেকেণ্ড ভজাৰ পাছত ইয়াত মই চিকেনৰ পিচখিনি এপিচকৈ দি দিম আৰু এইখিনি মই কণ্টিনিউকৈ ভাজি থাকিম আৰু গেছৰ ফ্লেমটো হাই কৰি দিম। আৰু লগতে দিম নিজৰ সোৱাদ অনুসাৰে নিমখ। এতিয়া ইয়াত মই কেইখিলামান দিম নৰসিংহৰ পাত। দেখিছে মাংসখিনিৰ পৰা কেনেদৰে পানী ওলাই আহিছে। এতিয়া মই শুকান মছলা ইউজ কৰিম। চিকেন মছলা 1 চামুচ, 1 চামুচ জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, লগতে ৰেড চিলি পাউডাৰ 1 চামুচ। মাংসখিনি ভালদৰে ভাজি লোৱাৰ পাছত ইয়াত মই যিখিনি আলু ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি দি দিম। মাংসখিনি ভালদৰে ভাজি হোৱাৰ পাছত মই ইয়াত নিজৰ জোখ অনুসাৰে দিম অলপমান গৰম পানী। এতিয়া মই কিছু সময়ৰ কাৰণে মাংসখিনিত ঢাকনি মাৰি দিম। চিকেনখিনি যিহেতু আমি যথেষ্টখিনি সময় ফ্ৰাই কৰিছিলোঁ, 10-15 মিনিটৰ পাছত আমাৰ চিকেন কাৰী ৰেডি।